হেল্ল' ৰাইজ, তো আজি আপোনালোকক বৰাপানীত ওচৰলৈকে এটাত লৈ যাম বলক। তো জেগাটো উমস্নিং বুলি জেগা এটা আছে বৰাপানী পোৱাৰ আগতে। তো ৰাস্তাটো অলপ লুংলুঙীয়া, অলপ দূৰ যাব লাগে দেই, 10 কিলোমিটাৰমান ভিতৰত। তো লেফ্ট চাইডে সোমাই যাব লাগিব। ধুনীয়া লেক এটা আছে, এইটো উমিয়াম লেকৰে পাৰ্ট এটা, কিন্তু ইয়াতে আপুনি বটিং কৰিব পাৰে। তাৰপিছত আইলেণ্ডকেইটা আছে, সেই আইলেণ্ডত গোটেই দিনটো আপোনালোকে পিকনিক কৰিব পাৰে, যি কৰিব পাৰে। নিজে বস্তু লৈ যাব লাগিব, ধুনীয়াকৈ পিকনিক কৰিব লাগে। তো ইয়াতে বেচিকেলি লোকেল মানুহখিনিয়ে আহিছে, কিয় ইমান পপুলাৰ হোৱা নাই এতিয়ালৈ। আৰু তাতে ৰুম আছে, মানে সৰু সৰু ঘৰ কিছুমান আছে, এইবিলাক দূৰে দূৰে যে আছে, সেয়া সৰু সৰু ঘৰ। 1000 টকামান লৈ থাকিব পাৰে, ৰাতি নাইট স্পেণ্ড কৰিব পাৰে। ওচৰত ৰিজৰ্টছো আছে, কিছুমান বনায়ো আছে। তো জেগাটো ভাল, ধুনীয়া, আনএক্সপ্ল'ৰ্ড। বটিং চটিং ধুনীয়াকৈ কৰিব পাৰে, যাব পাৰে। যদি বৰাপানীৰ পৰা অলপ ছাইডত ওচৰতে আৰু একে ডিষ্টেঞ্চত যদি যাব বিচাৰিছে বেলেগ এটা জেগা, তো উমস্নিং এই জেগাটোত আহিব পাৰে। কিৰডেম খুলাই জেগাটো, আহিলে আহিব পাৰে, এনজয় কৰিব পাৰে। বাই বাই।